खुलुमबाय गिबियावनो बरायग्रोनानै जाबाय दिनै जोङो नैबे श्री श्री कार्तिक फुजा एन्ड मेला खुंनो थाखाय आखायाव लानाय जादों दिनैहाय जोङो नैबे कार्तिक एन्ड मेला कमिटिया फैयै फैयै 23 माने माबा जाबाय खुंबोबाय नै एबार जों 23 थांगोन थ' बियो जोंहा सापागुरि दैजिरि बाजाराव जायोमोन बावहाय माखासे प्रब्लेमनि थाखाय जोङो बाव लानो हायाखै बेखायनो नैबे गुवार फोथाराव देग्लाय एसे गाजा गोमजायै गिदिर खालामनो थाखाय आखायाव लादों दा हाबाफारि लादों नोंथांमोना बावहाय जोङो 7 दिननि लादों दा 17 निफ्राय स्टार्ट जानानै जोङो 23 सिम लादों आखायाव बावहाय जोङो दा बयखौबो बेखौनो दिनै ससियेल मिडियानि दारै खावलायनो सानदों जोङो माने एबाराव एसे गिदिर बानायनाय जादों बावहाय नागरतला थागोन एक्सपो थागोन बायदि मैया माने गथ'फोरनि गेलेनाय फेसिलिटिस दङ आरो लोगोसे बावहाय माने बायदिसिना जानाय लोंनाय मुवाफोरबो मोनगोन गाननाय जोमनाय बेफोरबायदिबो थागोन आरोखि बावहाय बायदि बायदि रोखोमनि दखान थागोन रायजोफोरखौ मा खावलायनो सानगोन बे मेलायाव थ' आं बेखौनो खावलायनो सानदों जे अननानै रायजोफ्रा जोंनि नैबे श्री श्री कार्तिक फुजा एन्ड मेला कमिटियाव जाहाथे गाजा गोमजायै फैयो बेखौनो जों मिजिं थिदों आरो लोगोसे माने जोंखौ माने सापर्ट खालामनायनि थाखाय जोङो ससियेल मिडियानि दारै नुजाथिनानै बुंदों थ' बेखौनो आं बुंनाय जाबाय कार्तिक মেলাৰ আয়োজন কৰা হৈছে কেইদিনীয়া কাৰ্যসূচী 7 দিনৰ কাৰণে আয়োজন কৰা হৈছে ইয়াতে 17 তাৰিখৰ পৰা আজি 23 লৈকে হ'ব তো ইয়াতে মানে বহু ধৰণৰ হেৰি আছে এক্সপো আছে আপোনাৰ নাগৰতলা আছে ডান্সিং কিবা কিবি আছে আৰু মানে এক্সপোত মানে তাতে সব বস্তু পোৱা যাব আজি খোৱা লোৱা পিন্ধা কিবা কিবি বস্তু পাব খেলনীয়া বস্তুবিলাক পাব ইমান দিন বন্ধ আছিল আকৌ আৰম্ভ হৈছে হয় এইটো হয় মানে 5 বছৰ 7 বছৰ এনে ড্ৰপআউট আছিলে আমি পূজাটো কৰি আছিলে মেলা কৰা নাছিলে তো এই বছৰে মানে প্ৰত্যেক জায়গাতে দেখা পালো যে মানে মেলা মানে উদযাপন কৰি আছে সেইকাৰণে আমিও এই বুলি ভাবি মানে এই বছৰত ডাঙৰতকৈ মানে সবতকৈ দেখা পাওয়া ডাঙৰ বুলি ইয়াতে ডাঙৰ এটা ফিল্ডত আয়োজন কৰা হৈছে চিৰাং বঙাইগাঁও সীমান্তমূৰীয়া অঞ্চল বঙাইগাঁওবাসী ৰাইজক বা ওচৰ চুবুৰীয়া ৰাইজক কি ক'ব আচ্ছা এইটোৱে অনুৰোধ কৰোঁ যে আপোনালোকে আহক মানে আমাৰ পূজাত ঘূৰি চাওক কেনেকুৱা লাগে মানে আগত যেনেকৈ হোৱা নাছিল এই বছৰে আমি অলপ বেছিকৈ ডাঙৰ বনাইছিলোঁ কিন্তু আমি এইটোৱে আশা কৰিছোঁ যে পাব্লিকসকলে আহিব আমাক মানে সহযোগ কৰিব এইটোৱে আশা কামনা কৰিছোঁ প্ৰিপাৰেশ্যন কি ধৰণৰ প্ৰিপাৰেশ্যনটো অলৰেডি হৈ গৈছে আমাৰ কেইদিন আছে আৰু 3 দিন আছে মাজত অলৰেডি ইয়াতে মানে সব ঘৰ থৰ বনাই দিয়া আছে কোনোবা দৰকাৰ আছে যদি দোকান চোকান কৰিব মন গৈছে যদি কৰিব পাৰে ইয়াতে মানে সব ৰেডিমেড কৰা আছে হলটো ল'লে হ'ল আপুনি দোকান কৰিব পাৰে পান দোকান কৰিব পাৰে খোৱা লোৱাৰ দোকান খুলিব পাৰে হোটেল খুলিব পাৰিব এটসেট্ৰা বহুত থাকিব ইয়াতে আপোনালোকৰ একজেক্ট লোকেশ্যন এইটো চাপাগুৰি दैजिरि বাজাৰ অলপ পাৰ হয় এইটো ডন বস্কো যাই পিনি ৰাস্তাৰ ওচৰতে হয় মেন তিনিআলি চক আছে মংগলী বৰদজা নিয়াৰেষ্ট ইয়াৰ ওচৰতে ডাঙৰ ফিল্ডত আমি লৈ আহিছোঁ আৰু প্ৰশাসনে কি ধৰণে সহযোগিতা আগবঢ়াইছে আপোনালোক প্ৰশাসনেতো এতিয়া বৰ্তমান আমি যিমান অফিচিয়েলি কৰিব লগা আছে এইটো মানে প্ৰচেছত আছে কৰি আছে আমি আশা কৰিছোঁ যে প্ৰশাসনে আমাক সহযোগ কৰিব এইটো আমি কামনা কৰিছোঁ আপোনালোকৰ কমিটি কি ধৰণে গঠন কৰা হৈছে ৰাইজৰ যাতে সুবিধা হয় কি ধৰণৰ মানে কমিটি গঠন কৰা হয় কমিটিটো এতিয়া মানে স্পেচিয়েলি একদম ভালকৈ আমি ইয়াত ট্ৰাফিক জাম নোহোৱাকৈ ভাল ব্যৱস্থা কৰিছোঁ ডাঙৰ এটা মানে ফিল্ডত বনাইছোঁ এভেইলেবল পাৰ্কিং আছে এভেইলেবল মানে মানুহ অহা যোৱাৰ কাৰণে মানে সব জায়গা ফ্ৰী আছে বৰ্তমান মেডিকেল টিমো আছে আমাৰ লগত আৰু যদি কিবা এক্সিডেণ্টলি কিবা হয় ফায়াৰ ব্ৰিগেডৰ কাৰণেতো মানে ৰেডি কৰি ৰখা আছে গাড়ীও আছে আৰু প্ৰশাসনটো আমাৰ লগত থাকিব আমি এইটো আশা কৰি আছোঁ সেইটোৱে